हेलो माय डियर फ्रेंड्स এই ভিডিওটোৰ জৰিয়তে আমি সায়েন্সৰ প্ৰথম চেপ্টাৰটো মহা ৰিভিজন কৰিব গৈ আছো একদম পুৰা ভালকে ৰিভাইজ কৰি লম আৰু এই চেপ্টাৰৰ পৰা চোৱা ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পৰা 2 নম্বৰ এমসিকিউ বা ভিএসএ আহিব আৰু 2 মাৰ্কৰ নলেজ বেস কোৱেশ্চন আৰু 2 মাৰ্কৰ আন্ডাৰষ্টেণ্ডিং বেস কোৱেশ্চন এটা আহিব ঠিক আছে এই চেপ্টাৰটোত আছে আমাৰ ৰাসায়নিক বিক্ৰিয়া এতিয়া ৰাসায়নিক বিক্ৰিয়াটো কি হবলৈ হলে কি হ'ব লাগিব অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব ৰঙৰ পৰিৱৰ্তন হ'ব লাগিব গেছৰ পৰিৱৰ্তন আৰু উষ্ণতাৰ পৰিৱৰ্তন হ'ব লাগিব তোমালোকে এই চাৰিটা মনত ৰাখিবা এইটোৰ পৰা বিভিন্ন ধৰণৰ ঘূৰাই পকাই এমসিকিউ দি থাকে ঠিক আছে ইয়াৰ এই কনসেপ্টৰ পৰা আছে ইয়াত কোৱেশ্চনটো আছে যে লঘু সালফাৰিক এসিডৰ লগত জিংকৰ গুৰি দিলে কি গেছ উৎপন্ন হয় সমীকৰণটো লিখা যদি তেনেকুৱা আহে তেতিয়া কি কৰিম আমি সোৱা এই সমীকৰণটো তোমালোকে লিখি ল'ব পাৰিবা জিংক প্লাস সালফাৰিক এসিডৰ লগত বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন হয় হাইড্ৰোজেন গেছ উৎপন্ন হয় হয় সমীকৰণটো তোমালোকে প্ৰেক্টিস কৰিব লাগিব উইদাউট প্ৰেক্টিস নহলে পাহৰি যাম আমি ঠিক আছে নেক্সট মোস্ট ইম্পৰ্টেন্ট ইয়াত বায়ুৰ দহনত মেগনেছিয়ামৰ ফিল্টাৰডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় এইটো তোমালোকে চাই ল'বা আৰু পঢ়ি ল'বা আৰু এই 2 নম্বৰৰ পৰা দুটা আছে নহয় নলেজ বেস আৰু আন্ডাৰষ্টেণ্ডিং বেস ইয়াৰ পৰা আহিব পাৰে মেবি হয় ইয়াত এই 2 নম্বৰ আৰু 3 নম্বৰৰ পৰা আহিব পাৰে ঠিক আছে 2 নম্বৰটো আছে হাইড্ৰোজেন প্লাস ক্লোৰিন এইটো 2022ত আহি গৈছে কিন্তু এইবিলাক প্ৰেক্টিস কৰিব লাগিব লিখি প্ৰেক্টিস কৰিব লাগিব নহলে পাহৰি যাবা যদি মুখে মুখে কৰা ঠিক আছে ইয়াতে লিখা আছে এটা বেৰিয়াম ক্লোৰাইড এলুমিনিয়াম সালফেট বেৰিয়াম ক্লোৰাইড এটো একুয়াছ হয় তাৰ পিছত এলুমিনিয়াম সালফেট তাৰ পিছত কি হৈছে বেৰিয়াম সালফেট প্লাস এলুমিনিয়াম ক্লোৰাইড এটো আমি সমীকৰণটো লিখিছো নিয়মতে ঠিক আছে বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেট জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড দ্ৰৱ প্ৰস্তুত হয় বেৰিয়াম ক্লোৰাইড একুয়াছ হয় জলীয় দ্ৰৱ বুলি কৈছে তেতিয়া হলে একুয়াছ হ'ব আৰু সোডিয়াম সালফেটও একুয়াছ হয় জলীয় দ্ৰৱ আৰু ইয়াত কি কৈছে অদাব্য মানে এটো সলিড হয় ঠিক আছে আৰু এতিয়া আমি সন্তুলন কৰিবলৈ ইয়াত 2 দিব লাগিব সো ইয়াত সোডিয়াম ক্লোৰাইডৰ লগত আমি NaCl ডাইৰেক্ট লিখি দিলে হয় কিন্তু আমি সমীকৰণটো সন্তুলন কৰি আমি ইয়াত 2 লিখিছো ঠিক আছে কাৰণ কি আছিল ইয়াত সোডিয়াম দুটা আছিল আৰু ক্লোৰিন দুটা আছিল তো আমি 2 দি দিছো দুটা সন্তুলন হৈ গল তো নেক্সট এইবিলাকো আমি এতিয়া সববিলাক কৈ থাকিলে বহুত সময় লাগি যাব আৰু ভিডিওটো বহুত ডাঙৰ হৈ যাব ঠিক আছে এইবিলাকো আমি লিখিছো কিন্তু তোমালোকে মই লিখা আছে ইয়াতো তোমালোকে যদি লিখা নাই লিখিব পাৰিবা বা তোমালোকৰো লিখা আছে কিন্তু প্ৰেক্টিস কৰিব লাগিব হয় এইবিলাক আহে কিন্তু হয় 2 মাহৰ প্ৰথম চেপ্টাৰটো তেনেকুৱা ইকুৱেশ্যন লিখিব আহে ঠিক আছে তারপর নেক্সট আছে টাইপস অফ কেমিক্যাল রিঅ্যাকশন রাসায়নিক বিক্রিয়ার প্রকার ঠিক আছে প্রথম সংযোজন বিক্রিয়া এটা সংযোজন বিক্রিয়াটো কি সংযোজন বিক্রিয়াত আমাৰ কি হয় দুটা বিক্রিয়ক পদাৰ্থ লগ লাগে এটা বিক্রিয়জাত পদাৰ্থ উৎপন্ন হয় এটো হৈছে সংযোজন বিক্রিয়া ইয়াত লিখা আছে ডেফিনেশনটো চাই লব পাৰা এটা বিক্রিয়ক যত 2 বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্রিয়জাত পদাৰ্থ উৎপন্ন হয় তাকে সংযোজন বিক্রিয়া বোলে হয় ইয়াৰ পৰা চাই লব পাৰিবা আৰু উদাহৰণ বিলাকো আছে আৰু নেক্সট ইয়াত ইম্পৰ্টেন্ট আছে মাৰ্বলৰ ৰাসায়নিক সংকেতটো কি হয় ক্যালসিয়াম কাৰ্বনেট এটো হৈছে ক্যালসিয়াম কাৰ্বনেট সংকেতটো লিখি লবা ঠিক আছে তাৰ পিছত যদি কয় আমাৰ সংযোজন বিক্ৰিয়াৰ কেইটামান উদাহৰণ তেতিয়া হলে ইয়াত দিয়া আছে ধুনিয়াকে কাৰ্বন প্লাস অক্সিজেন কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় ঠিক আছে নেক্সট আছে ইম্পৰ্টেন্ট আমাৰ তাপবৰ্জ্য বিক্ৰিয়া এটো তোমালোকৰ অনুশীলনীতো আছে ইয়াত যিবোৰ বিক্ৰিয়াত বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবৰ্জ্য বিক্ৰিয়া বোলে কোৱা আছে হয় আৰু এটা উদাহৰণ ইয়াত দিয়া আছে তোমালোকে চাই লব পাৰিবা হয় এটো কি আছে মিথেন অক্সিজেন ইকুয়াল টু কার্বন ডাই অক্সাইড প্লাস পানী ঠিক আছে আৰু এটা আমি সন্তুলন কৰি দিছো আৰু সন্তুলন তোমালোকে কৰিব পাৰিব লাগিব নেক্সট আছে আমাৰ বিযোজন বিক্ৰিয়াটো হৈছে এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা তাপ সূৰ্যৰ পোহৰ বা বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে আমি 2 বা ততোধিক বিক্রিয়জাত পদাৰ্থ উৎপন্ন কৰো হেতু হৈছে আমাৰ বিযোজন বিক্ৰিয়া তাৰপিছত নেক্সট এটা আৰু এটা ইম্পৰ্টেন্ট আছে এই ক্ৰিয়াকলৰ পৰা বহুতবাৰ মেট্ৰিক পৰীক্ষাটো আহিছিল এটো হয় এটা চিনেমাটিৰ ঠালত 2 গ্ৰাম সিলভাৰ ক্লোৰাইড লোৱা হ'ল সিলভাৰ ক্লোৰাইডৰ ৰং কি হয় ইয়াত দেখা পাবা এটো তোমালোকে পঢ়িব লাগিব ঠিক আছে বগা সিলভাৰ ক্লোৰাইড সূৰ্যৰ পোহৰত মটিয়া ৰঙৰ হৈ পৰিছে মটিয়া ৰঙৰ ৰংটো হৈছে মটিয়া কালাৰ ঠিক আছে আৰু এটা ৰাসায়নিক বিক্ৰিয়াটো ইয়াত 2 নম্বৰৰ কাৰণে ইম্পৰ্টেন্ট হৈছে বহুত হয় 2 নম্বৰ যেহেতু আছে নলেজ আৰু আন্ডাৰষ্টেণ্ডিং বেস তো কি হয় ইয়াত
সিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত কি হৈছে সিলভাৰ প্লাছ ক্লৰিন হৈ গৈছে হয় এইটো মোষ্ট ইম্পৰ্টেণ্ট নেক্সট ইয়াৰ লগতে একে ধৰণৰ বিক্ৰিয়া আছে আমাৰ সিলভাৰ ব্ৰোমাইড হয় সিলভাৰ ব্ৰোমাইডটো এইটো হৈছে কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয় এইটো তোমালোকৰ মানে বহুত ডিস্ট্ৰিক্টত আহি গৈছে আৰু তোমালোকে ভালকে চাবা দেই ঠিক আছে আৰু তাপগ্ৰহী বিক্ৰিয়া কাক বোলে ইয়াত লিখা আছে হয় যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়া বোলে আৰু এই বিক্ৰিয়াটো কি তাপগ্ৰাহী নে তাপবৰ্জী অবভিয়াছলি তাপগ্ৰাহী কাৰণ কি হয় সূৰ্যৰ পোহৰটো গ্ৰাস কৰিছে সূৰ্যৰ পোহৰটো লৈছে সেইকাৰণে তাপগ্ৰাহী ঠিক আছে নেক্সট আছে আমাৰ এইটো তোমালোকৰ বহুত ডিস্ট্ৰিক্টত আহিছে পদাৰ্থ এক্সৰ সংকেত হৈছে ক্যালসিয়াম অক্সাইড ঠিক আছে আৰু পানীৰ সৈতে ইয়াৰ বিক্ৰিয়া কৰিলে কি হয় ক্যালসিয়াম অক্সাইড প্লাছ H2O ইজ ইকুৱেল টু কি হ'ব ক্যালসিয়াম এটো হাইড্ৰক্সাইড হয় ইয়াৰ ক্যালসিয়ামৰ যোজতা 2 আৰু হাইড্ৰজেন X সেইকাৰণে ইয়াত 2 হৈ গ'ল আৰু এইবিলাক ক্যালসিয়াম অক্সাইডটো তো সলিড হয় আৰু পানীটো লিকুইড হয় গতিকে L সলিডটো আমি যেটো গোটা পদাৰ্থ এটো S লিখো এই পদাৰ্থ লিখো আমি L আৰু জলীয় পদাৰ্থটো একুয়াছ AQ লিখো ঠিক আছে নেক্সট আছে আমাৰ ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বা অপসৰণ বিক্ৰিয়া এটো অপসৰণ বিক্ৰিয়া কাক বোলে অপসৰণ বিক্ৰিয়া হৈছে অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌলৰ যৌগৰ পৰা তাক অপসাৰিত কৰিছে চোৱা ইয়াত দিয়া আছে কি হৈছে আইৰন প্লাস এটো বহুত এক্সামতো আহে হয় কপাৰ সালফেট ইজ ইকুৱেল টু ফেৰাছ সালফেট হয় আইৰন সালফেট হয় প্লাস কপাৰ ঠিক আছে আইৰনে কপাৰ সালফেট এই আইৰনটো কপাৰতকৈ সক্ৰিয় কপাৰ সালফেট দ্ৰৱটোৰ পৰা কপাৰ মৌলটোক অপসাৰিত কৰিছে এই কপাৰক অপসাৰিত কৰি মানে খেদা দিছে আৰু কি হৈ গ'ল আইৰন সালফেট হৈ গ'ল হয় তো এইটো হৈছে আমাৰ কি অপসৰণ বিক্ৰিয়া ঠিক আছে নেক্সট আছে ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন দ্বি অপসৰণ বিক্ৰিয়া কি হয় আয়নৰ বিনিময় ঘটে ঠিক আছে তোমালোকে ডেফিনিশন বিলাক লিখিছাই হয় ইয়াত মোস্ট ইম্পৰ্টেন্ট আছে যে অধক্ষেপণ বিক্ৰিয়া কাক বোলে ইয়াত তোমালোকে যিটো বিক্ৰিয়াত অধক্ষেপ সৃষ্টি হয় এইটো হৈছে অধক্ষেপণ বিক্ৰিয়া হয় ইয়াত চোৱা সোডিয়াম সালফেট একুয়াছ হয় প্লাস বেৰিয়াম ক্লোৰাইড একুয়াছ হয় ইজ ইকুৱেল টু কি আছে বেৰিয়াম সালফেট এইটো সলিড হয় আৰু সলিড মানে গোটা হয় এইটো হৈছে অধক্ষেপ ঠিক আছে প্লাস 2 এইটো আমি 2 কি দিছো আমি সন্তুলন কৰিবলৈ দিছো হয় কাৰণ ইয়াত সোডিয়াম দুটা আছে ক্লোৰিন দুটা আছে তো সোডিয়াম ক্লোৰাইড এটো হৈছে একুয়াছ তাৰপিছত নেক্সট আছে জাৰণ আৰু বিজাৰণ বিক্ৰিয়া মানে কি জাৰণ বিক্ৰিয়া হৈছে অক্সিজেন যোগ হোৱা জাৰণ বিক্ৰিয়া হয় অক্সিজেন যোগ হলে কি হ'ব জাৰণ বিক্ৰিয়া হ'ব আৰু হাইড্ৰোজেন হেৰুৱালে হ'ব জাৰণ আৰু হাইড্ৰোজেন যোগ হলে বিজাৰণ অক্সিজেন হেৰুৱালে হ'ব বিজাৰণ ঠিক আছে হয় এটো মনত ৰাখি লবা যে হাইড্ৰোজেন যদি যোগ হয় তেতিয়া হলে হ'ব বিজাৰণ আৰু অক্সিজেন যদি যোগ হয় তেতিয়া হলে হ'ব জাৰণ হাইড্ৰোজেন যদি হেৰুৱায় তেতিয়া হলে হ'ব জাৰণ আৰু অক্সিজেন যদি হেৰুৱায় তেতিয়া হলে হ'ব বিজাৰণ বা সিম্পল সি কথা হয় তো এটো আমি এতিয়া জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া কাক বোলে হয় জাৰণ বিজাৰণ বিক্ৰিয়া বোলে হয় লিখি দিব পাৰা ইয়াতে আৰু এইটো এক্সাম্পল মোস্ট ইম্পৰ্টেন্ট কিন্তু লিখিব লাগিব ভাই ইয়াত যিমান আছে লিখিব লাগিব নহলে কিন্তু নহব তাৰ পিছত আছে আমাৰ ইয়াত ক্ষয় ভৱন যেতিয়া এটা ধাতু তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থৰ যেনে জলীয় বাষ্প এচিডৰ আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ই ক্ষয় ঘটে এই ইয়াকে ক্ষয় ভৱন বোলে মানে তাই কি হয় ধাতুটো ক্ষয় হয় জলীয় বাষ্প এইবোৰৰ কাৰণে হেতু ক্ষয় ভৱন বাস অলপ তেনেকুৱা মনত ৰাখি লবা আৰু লিখিব পাৰিবা ঠিক আছে তেল আৰু চৰ্বিবিলাক কি হয় আমাৰ এনে খোলা বায়ুত ৰাখি দিলে কি হ'ব আমাৰ গোন্ধ ওলাব ঠিক আছে মানে জাৰিত হৈ যাব সেইভাবে আমি প্ৰতিজাৰক হিচাপে ব্যৱহাৰ কৰো নাইট্ৰজেন প্ৰতিজাৰকৰ নাম আহিলে কি হ'ব নাইট্ৰজেন হয় চিপছ উৎপাদকৰ আজি জাৰণ নঘটিবৰ বাবে চিপছৰ পেকেটবোৰত নাইট্ৰজেন পুৰা ঘুমাই দিয়ে কাৰণ বায়ুত 78% নাইট্ৰজেন আছে পুৰা ভৰাই দিয়ে ঠিক আছে তাৰ পিছত নেক্সট আছে এইটো মোস্ট ইম্পৰ্টেন্ট এক নম্বৰটো ঠিক আছে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাল সালফেট দ্ৰৱ এটা ৰঙৰ পৰিৱৰ্তন ঘটে কিয় ঘটে এটো লিখিব লাগিব তোমালোকে সাগে লিখিব লাগিব আৰু এই ৰিঅ্যাকশনটো ঠিক আছে ৰিঅ্যাকশনটো তোমালোকে মনত ৰাখিব লাগিব কিন্তু প্ৰেক্টিস কৰিব লাগিব ভাই আৰু ইয়াত জাৰিত হৈছে না বিজাৰিত হৈছে একদম সহজ হয় ইয়াত যেটো প্ৰথম কোৱেশ্চনটো আছে অনুশীলনীৰ প্ৰথমটো হৈছে জাৰণ বিজাৰণৰ পৰা হয় তোমালোকে জানা হে
আৰু 2 নম্বৰটো আছে এইটো কি আমাৰ গম পাওঁ এইটো কি বিক্ৰিয়া আমাক কি বিক্রিয়া বুলি সুধিছে কাৰণ এটা কি আছে এইটো যৌগ আৰু এটা এইটো মৌল তাৰপিছত যৌগ আৰু মৌল তেতিয়াহ'লে এইটো আমি কি গম পাম অপসৰণ বিক্রিয়া এই এলুমিনিয়ামটো আইৰণতকৈ সক্ৰিয় গতিকে এলুমিনিয়ামে তাৰ নিজৰ অক্সাইড বনাই লয় আইৰণক খেদায় হয় তাৰপিছত নেক্সট কি ঘটিব যেতিয়া লঘু সালফাউৰিক এচিডৰ লগত লুৰ গুটি যোগ কৰা হয় হাইড্ৰজেন গেছ আৰু আইৰণ ক্লোৰাইড উৎপন্ন হ'ব হাইড্ৰজেন গেছ আৰু আইৰণ ক্লোৰাইড তোমালোকে লিখি ল'বা আৰু 4 নম্বৰটো কৰি ল'বা হয় আৰু 5 নম্বৰৰ ইয়াৰ পৰা হয় দুটা কুৱেশ্যন এটাটো কুৱেশ্যন আহিব পাৰে মেবি হয় এটা কুৱেশ্যন আহিব পাৰে 6 নম্বৰৰ পৰা সন্তুলন কৰা আহিবও পাৰে ঠিক আছে এইবিলাক কিন্তু তোমালোকে কি কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব ধুম ধামাক প্ৰেক্টিছ কৰিবলৈ 8 নম্বৰ কুৱেশ্যনবিলাকো হয় 5 6 7 8 প্ৰেক্টিছ কৰিব লাগিব সব এইবিলাক সমীকৰণ ঠিক আছে 9 নম্বৰটো তোমালোকে এইটো কৰিবাই কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট প্ৰত্যেকবাৰে আহি থাকে 10 নম্বৰ 11 নম্বৰ এই 12 নম্বৰটো কৰিবা হয় তাৰ পোহৰ দুটা কি হয় একোটাকৈ সমীকৰণ লিখা তেনেকৈ আহি যাব পাৰে হয় কৰিবা তাৰপিছত 14 নম্বৰটো যিটো আছে 14 নম্বৰটো বহুত ইম্পৰ্টেণ্ট আছে 2 মাৰ্কছৰ কাৰণে ঠিক আছে আণ্ডাৰষ্টেণ্ডিং আৰু নলেজ বেছ যিহেতু আছে হয় আৰু অধক্ষেপ এইটো তোমালোকে কৰিব পাৰিবাই আৰু জাৰণ বিজাৰণটো একদম সহজ হয় না নহয় একদমে পুৰাই সহজ আৰু এই 17 নম্বৰ কুৱেশ্যনটো বহুতবাৰ মেট্ৰিকত আহিছে তোমালোকে ভালকৈ চাবা আৰু এইটোতো একদমে পানী এইবিলাক 18 19 20 এই ক্ষয় ভৱন আৰু দুৰ্গণিত এইবিলাক তোমালোকে ভালকৈ কৰিবা তেতিয়ালৈকে টিল দেন টাটা বাই বাই আৰু ভালকৈ কৰি থাকা টাটা কিবা যদি কুৱেশ্যন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত সুধিব পাৰা